হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। আৰু আজি হৈছে মোৰ জন্মদিন। আৰু আজি মই মোৰ জন্মদিনটো কেনেকৈ পালন কৰোঁ তাকে আপোনালোকক দেখাম অলপ। আৰু আজি মই এতিয়া বাৰ্থডেৰ বাবে বৰভেটি, আপোনালোকে বহুতে জানে মই বৰভেটিলৈ আহিছোঁ চাকি জ্বলাবলৈ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ যাতে অনাগত বছৰবোৰ ভালদৰে যায়। সেই গতিকে চাওঁচোন আহক বৰভেটি অলপ পৰিৱেশ দেখাওঁ আপোনালোকক। এয়াই হৈছে বৰভেটি মূল ভেটি ভাগ আৰু এইফালে নি এটা সুন্দৰ ৰাস্তা আছে। এইফালে ঘূৰিলে 3 পাক ঘূৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি কোৱা শুনো। সেইটো কাৰণে আমি এতিয়া 3 পাক ঘূৰিম। এইফালে নি এই ৰাস্তাটো নি ৰাউণ্ডকৈ আছে আৰু এইফালে দেখিছেনে কিমান ধুনীয়া পৰিৱেশ, পূৰা একদম ধানেৰে সোণোৱালী হৈ আছে। এতিয়া যিহেতু ধান দাব হৈছে, ধানখিনি পকিছে, বহুত ধুনীয়া এইবোৰ গছ আছে, কিমান ধুনীয়া ধুনীয়া। ইয়াতো বহুত গছ আছে। আগতে বহুত দিনৰ আগতে ইয়াত উঠিবলৈ দিয়ে, কিন্তু আজিকালি ইয়াত উঠিবলৈ নিদিয়ে এতিয়া এনেদৰে পকাৰে বনাই দিছে। আগতে কিন্তু এই বেৰাসমূহ নাছিলে। ইয়াত একদম আমি উঠি যাওঁ আগতে সৰু থাকোঁতে। মোৰ ঘৰৰ ওচৰতে হয়, বেছি দূৰ নহয়। আৰু সেয়া ইয়াত গামোচা চামোচা দিয়ে। এয়া ইয়ালৈ আহিলে মনটো বহুত ভাল লাগে, একদম সেউজীয়া পৰিৱেশ। কিবা মন বেয়া হৈ থাকিলে মানে ইয়ালৈ আহি বহুত ভাল লাগে। এনেও আহি ভাল লাগে, আৰু মন যদি কিবা দুখ চুখ লাগি থাকে মোৰ ইয়ালৈ আহোঁ, ভাল লাগে কিবা এটা। সেউজীয়া পৰিৱেশৰ মাজত থাকিলে এনেও মানুহৰ মন ভালেই লাগে। আৰু ইয়াত চৰাই চিৰিকটি মাত একদম শুনি আৰু ভাল লাগে। আৰু এজোপা বিশেষ গছ দেখা, পূৰা গামোচাৰে ভৰপূৰ হয়। গছজোপা দেখিছেনে ইমান ধুনীয়া লাগিছে, বৰগছ গামোচা দি ভৰপূৰ হৈ আছে, একদম বহুত ধুনীয়া লাগে এইটো। এইটো এটা আছে, এইখিনিত নামঘৰ সৰুকৈ আছে ইয়াত। আৰু সৈভাগ হৈছে মেইন যিভাগ মূল নামঘৰ ভাগ হৈছে সেয়া, আৰু এভাগ সৰুকৈ ছাইডতে আছে এভাগ নামঘৰ। আৰু ইয়াতো এনেদৰে চাকি দিব পাৰে, ইয়াতো দিব পৰা ব্যৱস্থা আছে। ইয়াত এনেদৰে ঠায়ে ঠায়ে দান পাত্ৰও আছে, আৰু ঠায়ে ঠায়ে ডাষ্টবিনো আছে। এইটো ৰাস্তাটো, ইয়াতো চাকি দিব পাৰে। বকুল গছ বহুত আছে, এইবোৰ বকুল গছ হয়, বকুল লাগি আছে। এই গছবোৰ ইমান ধুনীয়া লাগিছে। আৰু এইটো হৈছে এটা জিৰণি ঘৰ হয়, এইটো জিৰণি ঘৰ, ইয়াতে জিৰাব পাৰে দূৰণিৰ পৰা মানুহ আহে। আৰু এইডোখৰ বহুত ধুনীয়া লাগে, এইটো এটা জাপি ষ্টাইলত আছে। আৰু এইফালে এখন দলং আছে, এতিয়া আমি সেইফালে নাযাওঁগৈ, আৰু বহুত ৰ'দ দি আছে। এইফালেও আছে গছ, এইখন দলংখন।
আমি আজি মোৰ বাৰ্থডে বাবে গৈছিলোঁ ফাৰ্ষ্টতে বৰভেটি গ'লোঁ তাৰপাছতে অলপ ওলাই গ'লোঁ খোৱা বোৱা কৰিলোঁগৈ যোৰহাটৰে ফুড ষ্টেবল তালৈ গ'লোঁ তাৰপৰা এতিয়া হৈছে দেৱালী মানে আজি দেৱালীৰ দিনাই মোৰ বাৰ্থডে পৰিছে তো এতিয়া দেৱালীৰ বাবে এইটো ড্ৰেছে পিন্ধি ল'লোঁ কুৰ্তি ৰেড কালাৰৰ আৰু এতিয়া ব'লকচোন আমাৰ ঘৰখনৰ বাহিৰখন চাওঁগৈ কি হৈছে কি নাই হোৱা এয়া আমাৰ ঘৰৰ বাহিৰ এনেদৰে সজোৱা হৈছে লাইটেৰে আৰু সেইফালেও এয়া আছে গোটেইবোৰ আজি পোহৰাই তোলে সেইটো কাৰণে ভাল লাগে সদায় হিচাপে এনেদৰে পোহৰাই ৰাখি আৰু চাকিও দিয়া আছে চাকিখিনিও দেখামগৈ এয়া এনেদৰে চাকিও দিয়া হৈছে এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে এইফালেও দিয়া আছে এইবোৰ চাকি চেটত এইবিলাকতো চাকি দিয়া গৈছে এইফালেও চাকি দিছোঁ এয়া চাকি মম মা বহুত ভয় লাগে মোৰ বম ফটকা আচলতে মই পোহৰৰ উৎসৱ হিচাপেহে মই বেছি ভাল পাওঁ দেৱালীটো এই বম ফটকা এইবোৰ উৎসৱত মানে এইবোৰৰ আৱাজ মই ইমান ভাল নাপাওঁ ভয় লাগে আৰু এয়া হৈছে আমাৰ কলপুলি ইয়াতে আমাৰ চাকি দিয়া গৈছে এয়া অকণমান আঁতৰৰ পৰা দেখাই দিম এয়া আৰু সেইফালেও দিয়া হৈছে এয়া দেখিছেনে মোৰ পাছফালে লাইট একদম পোহৰ হৈছে এয়া বহুত ভাল লাগে এনেকৈ পোহৰ হৈ থাকিলে এয়া আমাৰ ঘৰ এইটো এতিয়া ইয়াতে চিঠি খেল খেলোৱা হ'ল চবে বহুত এনজয় কৰিলোঁ ইয়াতে এতিয়া মোক কেক এটা ছাৰপ্ৰাইজ দিলে ভণ্টিহঁতে বহুত ভাল লাগিলে আজি দিনটো